হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ আজি নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মই এটা ফ্ৰেছ বিউটিফুল মৰ্ণিং লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'টো যদি চাইছে তেনেহ'লে গম পায় মই চেৰাপুঞ্জীত থকা বুলি কৈছিলোঁ। আজি চেৰাপুঞ্জীত মোৰ ছেকেণ্ড ডে আৰু ৰাতিপুৱা ওলাই আহিলোঁ বাহিৰত। ক'লে 5টা বাজি আছে। মই বাহিৰত আহি ইমান ধুনীয়া ভিউ চাবলৈ পালোঁ। ইফালে চাওক না, ছানৰাইজ হৈ আছে, ইমান ধুনীয়াকৈ ছানটো ওলাই আছে। পূৰা ৰঙা হৈ আছিলে ঠাইখিনি। ছানটো যেতিয়া ওলা নাছিলে, ডুব খাই আছিলে, লাহে 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 লাহেকৈ ওলাল। এয়া চাওক, ইমান ধুনীয়া ছানৰাইজ হৈ আছে আৰু মই কিমান ধুনীয়া ভিউ এনজয় কৰি আছোঁ ইয়াতে। ইফালে চিধি আমি এনেকৈ আহিছিলোঁ আৰু চিধা এনেকৈ যাব পাৰি। আগত নাজানো কি আছে। আৰু এই ৰিজৰ্টখনৰ নাম হ'ল এবড অফ ক্লাউডছ। এইখন ৰিজৰ্টত আমি আছোঁ আৰু ভালকৈ ৰাতি মানে পোহৰ হোৱাই নাই। লাইটবোৰ জ্বলিয়ে আছে ইয়াতে চাওক। আৰু মই আপোনালোকক দেখুৱাম ৰিজৰ্টখন ভিতৰত যাই কেনে। এয়া কটেজবোৰ আছে, এক্সট্ৰাকৈ কটেজ আছে। আৰু এইটো হ'ল ৰিচিপশ্যন আৰু লগতে ৰেষ্টুৰেণ্ট আছে, কিটচেন আছে। তাত খোৱা বস্তুখিনি বনাই তাত। আৰু এইটো ফালে কাৰ পাৰ্কিং কৰিব পাৰি। আমাৰ কাৰখন হয় আগত আছে। ছানটো চায়ে আছোঁ বাৰে বাৰে, ইমান ধুনীয়া লাগি আছে ন সূৰ্য। আগত যাই কেনে দেখুৱাই আছোঁ আপোনালোকক, ৰ'ব। মই বহুতে ধুনীয়া ভিউ। মই আগত যাই আছোঁ, ৰ'ব, যাই কেনে দেখুৱাই আছোঁ আপোনালোকক। এয়া ছাউণ্ডটো ওলাই গ'ল। আৰু এইখিনিতে এটা কিবা সৰুকৈ ৱাটাৰফল আছে চাগে, মই শব্দ শুনিব পাই আছোঁ। ইয়াতে অহা নাই ছাউণ্ডটো। আৰু এইটো কি জানেনে? বাংলাদেশ। ইমান ধুনীয়া। তাত কিন্তু সৰু সৰুকৈ লাইট জ্বলি আছে। আপোনালোকে হয়তো দেখা পোৱা নাই, কেমেৰাত অহা নাই। সৰু সৰুকৈ লাইট জ্বলি আছে। এইটো বাংলাদেশ। মই ইণ্ডিয়াত থিয় হৈ আছোঁ আৰু মোৰ আগতে আছে বাংলাদেশ। এয়া মই শ্বৰ্ট ভিডিঅ' এটা বনাইছিলোঁ অৰিজিনেল ছাউণ্ডত। আপোনালোকে নেচাৰেল ছাউণ্ড এটা পাব বতাহৰ। শুনি লওক ছাউণ্ডটো কিমান ধুনীয়া। আৰু মই দেখাই আছোঁ কটেজৰ ভিতৰত এনেকুৱা ডাবল বেড আছে। এইটো মই আহি কেনে ভিডিঅ' কৰিছিলোঁ তো কটেজৰ ভিতৰতো ভাবিলোঁ এবাৰ দেখাই দিওঁ। তো এনেকুৱা আছে ভিতৰত। এইফালে এইটো বাথৰুম হয়। আৰু এই কি চাই আছে এইফালে চাওক। এইফালেও বাংলাদেশখন চোৱা যায়, মানে ইমান ধুনীয়া ভিউ। চাওক না ফ্ৰেণ্ডছ, কি ভাল লাগে চাই কেনে। ভিউ ইমান ধুনীয়া ভিউ পোৱা যায় মানে ইয়াতে। সেইকাৰণে এইটো ৰিজৰ্টত থাকিলোঁ। আৰু একদম লাষ্ট হয়, লাষ্ট এৰিয়াত পৰে এইটো। বেডখন ইয়াতে। এইফালে এখন আইনা আছে, ডাঙৰ টেলিফোন আছে। আৰু ইফালে গৰম পানী কৰা কেটলি, কাপ, প্লেট, চামুচ। ইফালে টি বেগ, নেচকেফে, আমুল পাউডাৰ, গাখীৰ আৰু চেনি পেকেট এনেকৈ থৈ দিয়া আছে। কফি বনাই কেনে খাব পাৰিব আপোনালোকে যদি আহে। আৰু এইটো হ'ল বাথৰুম। ভাবিলোঁ অকণমান দেখাই দিওঁ বাথৰুমটো। এয়া এইটো বাথৰুম। এনেকৈ আমি এতিয়া ৰাতিপুৱা ওলালোঁ আৰু ব্ৰেকফাষ্ট কৰি হৈ গ'ল খোৱা। আনায়াটো ভালকৈ নাখালে, এৰি থৈ দিছে তাই। ৰুহানাৰ হ'লে আৰু অলপমান আছে। আৰু আমি এতিয়া ওলাই যাওঁ ডাউকিলে। আপোনালোকক কৈছিলোঁ আগৰ ভিডিঅ'টোত যে আজি আমি ডাউকি যাম। তো চাই থাকক আপোনালোকে। যাওঁ। दीदी यहाँ पे क्या क्या बेच रहा है? ये अच्छा है। ये यहाँ पे पूरा भरा हुआ है पेट्रोल पंप में। सब फ्रेश फ्रेश खाना। कितना दाम है सबका? 40 रुपया ना 20 रुपया? ये 50, 20, 50 ना। खसी नाम ना।
अच्छा है ये। अनार वाना खा रहा है। पकड़ो। আৰু ফ্ৰেণ্ডছ আমি এনেকে আহি পালো ডাউকি আৰু সেই দাদা দুজন বাইকত গৈ আছে আমাক আগুৱাই আহি কেনে কল কাৰ পাৰ্কিঙৰ ভাল ঠাই দিব বোলে আমাক পিছে পিছে যাই থাকিব গ'ল আৰু আমি এনেকে গৈ আছো মাজতে ৰাস্তা ইমান বেছি বেয়া আছিল আৰু কি ক'ম ফ্ৰেণ্ডছ মানে ভিডিঅ' কৰিবই নাপালো ইয়াৰ অৱস্থা চাওক আমাৰ গোটেইকেইটাৰ অৱস্থাই একেবাৰে বেয়া হৈ গৈছে মানে বহুত বেয়া ৰাস্তা বহুতে বেয়া ৰাস্তা মাজত তো আহিলে অলপ কেয়াৰফুলি আহিব আপোনালোকে আহি পালো আৰু চাওঁ এইফালে তলত সেয়া নদীখন আৰু আমি এনেকে তলত গৈ আছো চিৰি আছে এনেকে যাব পাৰা তলত নমি যাব পাৰা চিৰি আছে এনেকে আমি গৈ আছো ৰাস্তা বহুত বেয়া ফ্ৰেণ্ডছ মাজতে আৰু ইফালে টিকেট কাটিব লাগে ইয়াতে টিকেট কাটিলো আৰু সেইফালে সেইটো বাংলাদেশ চব এইবিলাক বাংলাদেশৰ মানুহ আছে তাত আমি এইফালে যাম প্ৰথমতে এইফালৰ পৰা ঘূৰি আহো ইফালে কি আছে চাই আহো তো আমি বটত উঠি ললো আনায়া ৰুহানা পুৰা ফূৰ্তি একেবাৰে যদিও বেয়া ৰাস্তাৰে আহিছো কিন্তু ইয়াতে আহি বহুত ভাল লাগিছে ইয়াৰে ভিউ পানী ইমান ধুনীয়া আৰু গ্ৰীণ কালাৰ চব পানীখিনি গোটেই পানী একেবাৰে গ্ৰীণ কালাৰ চাব পাৰিছে আপোনালোকে বহুত ভাল লাগে আৰু এই আন্নু কেনে লাগিছে আন্নু অ আন্নু কোৱা কেনে লাগিছে ধুনীয়া বহুত ধুনীয়া আৰু ফ্ৰেণ্ডছ চাওক এইটো ওপৰত হেংগিং ব্ৰিজ আছে এখন সেই এখন ট্ৰাক গৈ আছে ওপৰেৰে আপোনালোকে দেখা পাই আছে এইখন ট্ৰাক এখন গৈ আছে আৰু এনেকে চাওক না ইমান ক্লিন পানী ৱাও একে শিল চিল চব দেখা যাই আছে ক্লিন একদম ফটফটীয়া পানী কিন্তু এইটো অকমান এইখিনিত পানীটো অকমান কম আছে সেইকাৰণে দেখা যাই আছে মানে তলৰ শিল চিল আৰু মাজত দ থকাখিনিত কিন্তু দেখা নাযায় ভালকে সেইটো বৰষুণ যদি নপৰে তেতিয়া বোলে ক্লিন হয় বেছিকে আৰু দুদিনমান আগতে ইয়াতে বৰষুণ হৈছিলে সেইকাৰণে অকমান মাজৰ পানীখিনি মানে দ থকাখিনিত দেখা নাযায় তো বহুতেই ক্লিন আপোনালোকে চাওক না ফ্ৰেণ্ডছ কি মজা ৰুহানা ভাবি আছে মই এবাৰ নুমি চাওঁ নেকি আৰু ইয়াতে পুৰা গা ধুই আছে ইফালে সকলোৱে কিছুমানে মাছ মাৰি আছে আৰু কিছুমানে গা চা ধুই চাও আনে লাগিছে ৰবা এইফালে আহা জুতোটো খুলি দিয়া আৰু পাজামাটো উঠাই দিয়া ওপৰত ৰবা হাই হিলত খুলিবা হা তুমি পিছলি যাবি কিন্তু পাথর এতিয়া আৰু উঠি ললো বৰ্ডত সেইফালে বাংলাদেশখন দেখাইছিলো আপোনালোকক সেইফালে যাই আছো এইবাৰ সেইফালে চাই আহো কেনেকুৱা কি আছে আৰু এইফালে অকনমান পানীটো চুই চাও ভৰিৰে ঠাণ্ডা মজা পানীবিলাক ইমান ঠাণ্ডা
ফ্ৰেণ্ডছ এইবিলাক চব বাংলাদেশৰ মানুহ দেখক আপোনালোকে চব যিমান দেখা পাই আছে চব বাংলাদেশৰ মানুহ আৰু এজন দাদাই আচাৰ বিক্ৰী কৰি আছে তো অলপমান আচাৰ দি গল্প কৰি এইবাৰ তেঁতেলীৰ আচাৰ দি আছে টেষ্ট কৰিবলৈ আৰু যদি ভাল লাগে কৈ আছে তেতিয়াহ'লে কৈ আছে যে লওক আচাৰবিলাক বাংলাদেশৰ আচাৰ হয় ময়ো কৈ আছোঁ ইয়াক যে ল বাংলাদেশত আহিছোঁ যেতিয়া আচাৰ খাই চাওঁ কেনেকুৱা আৰু এইফালে এই দাদাবিলাকে ৰখি আছে আমাক DSLR গলত লৈ কেনে ৰখি আছে ফটো উঠাম বুলি কৈ আছে দাদাজনে ইমান জোৰ কৰি আছে তো কেইটামান ফটো উঠিলোঁ আৰু এই দুটা আপোনালোকক দেখাই দিলোঁ আৰু চাওক এইফালে ঝালমুড়ি বিক্ৰী কৰি আছে তো ভাবিলোঁ বাংলাদেশৰ ঝালমুড়ি অকণমান টেষ্ট কৰি চাওঁ কেনেকৈ বনাই হয়নে নাই আহিছোঁ যেতিয়া বাংলাদেশৰ আচাৰ ল'লোঁ আৰু বাংলাদেশৰ ঝালমুড়ি খাই চাওঁ এতিয়া কেনেকৈ বনায় তো এইবোৰে দেখা পাই আছোঁ এইবোৰে বিক্ৰী কৰে তো এইখিনিয়ে ল'লোঁ আৰু এনেকৈ ওলাই আহিলোঁ আমি একা বেকা ভাঙা ৰাস্তা দি আকৌ যাই আছোঁ এনেকৈ আহি এনেকৈ আন্ধাৰ হৈ গ'ল ৰাতি হৈ গ'ল একেবাৰে আমি ভাঙা ৰাস্তাটো পাৰ কৰি আহিলোঁ কিবাকৈ আল্লাহ ভগৱানে আমাক ভালে ভালে লৈ আহিল আৰু এনেকৈ যাই আছোঁ এতিয়া আমি আহি পালোঁ শ্বিলং আৰু শ্বিলঙত ট্ৰাফিকৰ কথা আপোনালোকক ক'বই নালাগে জানে চবে কেনেকুৱা ট্ৰাফিক সেই ট্ৰাফিকত আকৌ ফাঁচি আছোঁ মানে আজি দিনটো বহুতেই কষ্ট হ'ল আৰু ডাউকি চাব গৈ ভালেই লাগিল কিন্তু ৰাস্তাটো ইমানেই বেয়া তাৰপিছত এয়া ট্ৰাফিকক আটকি আছোঁ আৰু ট্ৰাফিক জাম আৰু ফ্ৰেণ্ডছ আমি এতিয়া পুলিচ বজাৰ আহি পালোঁ কিন্তু হ'ল কি ৰুম মানে হোটেল বিচাৰি আছোঁ আৰু দুখন তিনিখনমান হোটেলত চালে তাতে চব বুকিং ৰুম এটাও ৰুম নাই তাৰপিছত এতিয়া এজন দোকানী এইফালে এখন হোটেল থকা বুলি তাতে থাকিব পাৰে চাই আছোঁ হোটেলত ৰুম খালী আছেনে নাই এনেকৈ বিচাৰি কাৰণে চাই আছোঁ আৰু গোটেই দিনটো আজি ভাগৰত গ'ল আৰু মোৰ একেবাৰে চৰ্দি লাগি শেষ আৰু ফাইনেলি এখন হোটেল পালোঁ ইয়াতে ৰুম কেইটামান আছে খালী আৰু তাৰে পৰা আমি এটা ৰুম ল'লোঁ আৰু এনেকৈ দাদা এজনে লৈ যাই আছে হোটেলখনৰ নাম হ'ল হোটেল মনচুন আৰু এইটো মেইন পুলিচ বজাৰতে আছে ইয়াতে আমি থাকিম আৰু আজি ৰাতিটো কালিতো গুচিয়ে যাম গুৱাহাটীলৈ গুচি যাম আৰু
কালি গুৱাহাটীৰ পৰা একেবাৰে গোৱালপাৰা গুচি যাম, ঘৰত যাম আৰু। তো আজি ৰাতিটো ইয়াতে থাকিম, এই দাদাৰ পিছে পিছে যাই আছোঁ আমি। कौन सा है? আৰু ফ্ৰেণ্ডছ, এইটো আমাৰ ৰুম। এবাৰ ভিতৰখন আপোনালোককো দেখাই দিছোঁ, এবাৰ চাই লওক ভিতৰখন। আৰু এতিয়া ভৰি হাত ধুই কাপোৰ চাপোৰ সলাই কেনে কিবা এটা অৰ্ডাৰ দি লওঁ, ভাত অৰ্ডাৰ দিওঁ, দি কেনে খাই বৈ শুই যাওঁ। আৰু আজি এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিলোঁ। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি নোৱাৰোঁ, আৰু চৰ্দি লাগি গৈছে আজি, তো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। এয়া আমাৰ ডিনাৰ আহি গ'ল, খাই বৈ কেনে শুই যাওঁ। গুড নাইট, টেক কেয়াৰ, বাই বাই।